আছ? কাম কৰি আছিলে নেকি? এই এটা কাম কৰিবিচোন, ভাতকেইটা বহাবি হা, মই অলপ আগৰ পৰা আহো। সৰু বোৱাৰী, ক'ত আছ তুমি? কি কৰি আছ? ডাঙৰজনী সহায় কৰি যা। ৰিলছ বনাই আছো। কি হ'ব মই মায়ে মোকে গালি দি থাকিব পাৰে। সৰুজনীক একোৱে নকয়। আজিলৈকে সৰুজনীক একো হৈয়ে পোৱা নাই, কেৱল মোকে গালি দি থাকিব মায়ে। বাইদেউ কিবা সহায় কৰি দিম নেকি? নালাগে, মোৰ চব কাম হৈয়ে গ'ল এতিয়া। দিয়ক নহ'লে। মই নহ'লে ৰিলচকে বনাও এটা। কি হ'ব আৰু তহঁতৰ লগত আৰু মানে উপায় নোহোৱা হৈছে মোৰ আৰু মানে কি কম। যা মই তাকে কৰ। মা, ভাত হৈছে আহক। ভাত হৈছে নেকি? অ'। ঠিক আছে, মই গৈ আছো। ৰুমি, ভাত হৈছে আহা। মাইনা, তুমি খালি বেলেগ কাম বন নাই, খালি মোবাইলে চাই থাকা। আহা, ভাত খাবা। বাপৰে বাপ, ইহঁতৰ কাৰণেও মানে মই নোৱাৰিছো আৰু দেই। এই দুজনীৰ লগত ইমান আশা কৰি ইহঁতক মই বোৱাৰী কৰি লৈ আহিলো। এজনী বা ৰিলচ বনাওঁতে যায় আৰু ডাঙৰজনী কাম কৰোঁতে যায়। কাৰটো শুনিম মই? উপায় নাপালে ময়ে যাব লাগিব এইখন ঘৰৰ পৰা ওলাই। আৰু কি কৰিম? বাবা, তই ভালে আছ ন? মই আছো আৰু কি কবি। ইহঁত দুজনীৰ লগত মই মানে নোৱাৰিছো। যদি হয় মোক পাৰিলে বৃদ্ধাশ্ৰমতে থোৱাৰ ব্যৱস্থা কৰ। সৰুজনীতো একেবাৰে ৰিলছে বনাই। কি কৰিবি? আছো আৰু। তই কেতিয়াকে আহিবি? মা, তাই আহিছে, কথা পাতি লওঁ। কি হ'ল ক? মা, মই একবাৰ পাৰ্লাৰৰ পৰা আহিব লাগিছিল। এই ৰুমি যেনেকৈ ষ্ট্ৰেট কৰিছে চুলিবিলাক, মোৰ তেনেকৈ কৰিব ইচ্ছা আছিল। আপুনি বা কি কয়? কি কম মই এতিয়া ভাবিয়ে নোপোৱা হৈছো। ঠিক আছে, আজিকালিতো কৰেই ন। যা গৈ তইও কৰি ল। ঠিক আছে। ঠিক আছে, যোৱা, ভালকে যাবি। ৰুমি, হয় বাইদেউ কওক। মই একবাৰ পাৰ্লাৰৰ পৰা আহোঁ। এই তোমাৰ নিচিনা মানে ষ্ট্ৰেট কৰি আহোঁ চুলিবিলাক। তুমি নহ'লে ভাতখিনি বনাই থবা। হ'ব দিয়ক বাইদেউ। মই কৰা কাৰণে তাইকো লগা হৈছে। মা, মই যাওঁ। ভালকে যাবি হা। অঁ সোনকালে আহিবি। মা, হ'ব দিয়ক। মই ষ্টেট কৰাৰ কাৰণে তাইও কৰা হ'ল একেবাৰে। মই কামবিলাক মই কৰিব আৰু মায়েও তাইক যাব দিলে। এখেত আহিলে এখেতৰ লগত ময়ো যাব লাগিব। নোৱাৰো আৰু এইবিলাক কাম কৰিব।